নমস্কাৰ আজি অসমৰ দৰ্শকসকল আৰু অসমনি ৰাইজ বাস কৰিলে বৰষুণত বহুত কষ্টৰে বানপানী দেখিছে কালাৰ টিভিত যোৱা ডিষ্ট্ৰিক্টত বাচিছে বাৰু কিন্তু এতিয়া ৰ'দ আহিছে বুলি ফেনৰ তলত বহি এডাল বুলি ৰ'দক নক'ব ৰ'দ নহ'লে কাপোৰ ৰোম মাখি গেলা পচা একো ভাল নহয় সব কথা ৰ'দটো আহিলেও এডাল বৰষুণ আহিলেও এইটো থকাকৈ আহিব গাজনিকো গালি পাৰিব চিপচিয়ে বৰষুণো গালি পাৰিব এইবোৰ গালি পাৰি চৰকাৰখনৰ নিচিনা হ'লগৈ ওপৰত গৈ খেকে যোৱা কথা হ'লগৈ আজি তামুলীয়া ৰ'দ কি কষ্টত ৰাইজলৈ আনিছে কাৰোবাৰ তিয়নি শুকোৱা নাই বুলি ক'লে দুখ লাগিলে এজনী 65 বছৰীয়া বুঢ়ী পৰিলে ক্ষেত্ৰত বেয়া লাগি ৰ'দটো গ'লোঁ ৰ'দৰ অফিচত যিখন কাজিয়া মোক সোমাবলৈ দিয়া নাই তাৰপৰা মই যেতিয়া ক'লোঁ যে হিমন্ত শৰ্মা কাকৰ যোগেদি মই আহিছোঁ তিতাবৰ সমষ্টি আৰু ভাস্কৰ দাৰ পৰাও মই চাইন লৈছিলোঁ তেওঁ যদিও মন্ত্ৰী নহয় এটা কথাই কৈছিলে যে দিয়ক নিদিয়কচোন চাওঁ বাৰু তাৰপৰা হিমন্ত শৰ্মালৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ এটা কথা ক'লে যে হয় তামুলী ৰ'দ লাগে তেতিয়া মই আৰু সুবিধা পালোঁ তেতিয়া 3টা চাইন মাৰিলে মই তেতিয়া গাজনিক গৈ ডাইৰেক্ট ক'ব পাৰিলোঁ যে এইটো কি হ'ল আপুনিতো সেইফালেহে প্ৰথম গাজিছিলে তিতাবৰ ফালে তেতিয়া গাজনীয়ে ক'লে যে ঠেঙাল কাছে মোক টেপা মাৰি ধৰিছে তাত মোক মাল লাগে তাৰপৰা গৈ পেলানি গুৱাহাটীৰ মানুহখিনিয়ে ক'লে ড্ৰেইনখিনি নখনা কাটিকে তাত গুৱাহাটীত বানপানী হৈ গ'ল ড্ৰেইন চফা নকৰে তাৰপিছত এতিয়া কৈ দিলে যে আজি এয়া চাওক আজি মই ৰ'দটো দিছোঁ কোনোবা এটকা দিছেনে মই ভুলতে ধুতিখন বুলি মা পেটিকোটকে পিন্ধি গ'লোঁ লাজ পাইছোঁ অফিচত ৰ'দলৈ গৈছোঁ ৰ'দৰ অফিচত গৈ পাইছোঁগৈ তাত গৈ বহি আছে সিহঁতৰ ইণ্ড' ফাইলটো তৰা আহি আছে তৰাই সেইখিনিত বহি প্লেনিং কৰিছে জিকমিক আহিছে বোলে মোক উপলিঙা কৰিছে মই গৈ পাইছোঁগৈ তাৰপৰা গাজনীৰ এচকানীয়ে কৈছে কালি আহি যাওক মই কেনেকুৱা লাজ পাইছোঁ গাজনীয়ে কৈছে বোলে ই বোলে সনেনি মোক এনেকুৱা ধৰণৰ কথা কৈছে তাৰপৰা এচাকনিক পালোঁ তাৰপৰা সিহঁতক পাই পেলানি এটা বকে গাজন চাৰ্জন ঢেৰেকনিকো মই কৈছোঁ মই বুজাইছোঁ কোনেও চব মোৰ কথা উফুৱাই দিছে আপোনাৰ মতে নহয় বোলে বাৰিষা পানী লাগে পানী লাগে মই পানী মই একো নাই পানী দিম কঠীয়া পাৰিব লাগে হয় কিন্তু হাতৰ চোৱা মানিব লাগে সেইটো হয় পানী নালাগে এতিয়া আকৌ মানুহ পৰি গৈছে বেমাৰ সেই কথাটোলৈ মই ক'বলৈ লৈছোঁ এতিয়া ছোৱালীক লাগিলে কলেজৰ ছোৱালী দেই যাওক কিন্তু ৰ'দ লাগিব সেইটো মেকআপৰ পইচা মই দিম আৰু অসমবাণী ৰাইজক এটা কথা কৈছোঁ কোনেও বতৰ বিজ্ঞানীক খাওঁ নিদিব এইডাল শব্দটো নক'ব অফিচত গৈ মই যুঁজাটোৱেহে গম পাওঁ লাজ লাগে তাত ডাঙৰ ডাঙৰ মানুহ নাথাকে জানো মেঘৰ গাজনিটো শুনিলে এটা শ্বট মাৰে সেই শ্বটটো যদি গাত পৰে গছত পৰে কেনেকুৱা তেনেকুৱা শ্বটৰ লগত মই কথা পাতিছোঁগৈ যিটো শ্বট মাৰিলে মানুহ সোমাই দিয়ে আনিলোঁ এতিয়া বালগৰ খালি অসমবাণী ৰাইজে কুশলে প্ৰাৰ্থনা কৰক ডাইৰেক্ট খেতি পথাৰ কৰক ৰ'দো চলি থাকক বৰষুণো চলি থাকক মাজে মাজে আপোনালোকে ফেফেয়া বতাহটোৰ কাৰণে এপ্লাই কৰক যে ৰ'দো দিয়ক আমাক 18 নম্বৰ বতাহটো দিয়ক বুলি আপোনালোকে এখন গোহাৰি লেখক লিখিলে তেতিয়া দিব খালি বৰ নীতি নিয়মে লিখিব লাগিব তাত কিছুমান কাৰ্যসূচী লেখা নিয়ম আছে মোক দিলে নহ'ব বৈজ্ঞানিকক দিব লাগিব বৈজ্ঞানিকে যদি নোৱাৰে তেতিয়াহে তাৰমানে মইতো ভোট জলকীয়া নহয় মই জাতি জলকীয়াহে প্ৰথমে ভোট জলকীয়া পাব বা তেওঁ উপ চৰকাৰখনে পাব মই তাৰপিছতহে পাৰিম তাতে আপোনালোকে কি সহায় সহযোগ কৰে তামুলী কেনেকুৱা পাইছে কিন্তু বেলেগ এটা মাইকেলাই নোৱাৰে আকৌ এই কামখিনি কৰিব এই চিন্তা কৰক মই আশা ৰাখিছোঁ ল'ৰা ছোৱালীবোৰ উন্নত হওক কলেজত নাম লগালে ল'ৰা ছোৱালী যাবই পৰা নাই বৰষুণৰ পৰা বেগ অনাইথ এটা আছে এমিথন এটা আছে সেইখিনি মই কৰিছোঁ এতিয়া মোক পঢ়া শুনাটো মোৰ নিজৰে নহ'লে তথাপি মই চেষ্টা কৰিছোঁ তথাপিতো তামুলীয়েহে বেয়া গোটেই মানুহে একদম ডাউকে মৰি যাব মই আকৌ সৰুৱালেও ক'ব গাঁতত পুতিব আকৌ গেলা বুলিও হাঁহিব আকৌ পিক খাই বাটত পেলাই সেয়াও কথা তামুলী ইমান অদৰকাৰী এই কথাটো দুখ লাগিছে আজি কিমান ধুনীয়া কামখিনি কৰি আছোঁ কাৰোবাৰ ছোৱালী এজনী বিয়া দিছে মই 3 দিনৰ আগত যাওঁ কোনোবা মানুহ এটা মৰিলে মই সকাম চকাম কৰি বামুণে দক্ষিণা পায় মই একোডাল নাপাওঁ মই 5 দিনা গুচি আহোঁ আজি সেইখিনি কোনো মানুহে